সো বন্ধুসকল থামনেলখন চাই নিশ্চয় গম পাইছে কোনটো ক'ব ওলাইছোঁ হয় বন্ধুসকল যেহেতু যোনবিলাকে PM কিষাণৰ পেমেণ্টটো পাই আছা সো পেমেণ্টটো যোনবিলাকে পাই আছে তো পেমেণ্টটোৰ যেহেতু এতিয়া বৰ্তমান EKYC কৰিব লাগিব সো কিছুমানে কমেণ্ট কৰি আছে যে আমি কেনেদৰে EKYC কৰিম আমি কি CSC একাউণ্টত যাব লাগিব নে নিজৰ ঘৰতে থাকি কৰিব পাৰিম সো তোমালোকে এই ভিডিঅ'টো তোমালোকে প্ৰথমতে শেষলৈ চাই দিবা তোমালোকৰ ঘৰত থাকিয়ে তোমালোকৰ নিজৰ মোবাইলতে খালি দুটা এপ্লিকেশ্যন তোমালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল কৰি পেলাই তোমালোকে মই দেখাই দিম এতিয়া কেনেদৰে তোমালোকে EKYC টো কেনেদৰে কৰিব লাগিব এটো যে তোমালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তোমালোকে যোনবিলাকৰ যদি EKYC অলৰেডি আছে তথাপিও তোমালোকে EKYC কৰিব লাগিব তেতিয়াহে তোমালোকৰ পেমেণ্টটো যোনটো আপোনালোকৰ পেমেণ্টটো যোনটো হক PM কিষাণৰ যোনটো পেমেণ্টটো হয় যোনটো 23 ইনষ্টলমেণ্টটো হেতু তেতিয়াহে সোমাব নহলে পেমেণ্টটো নোসোমায় আৰু যাৰ ধৰিলো KYC লাগি আছে সো KYC টো ঠিক কৰি লওক বা মানে ঘৰতে থাকি EKYC কৰিব পাৰিব দুটা এপ ইনষ্টল কৰিব লাগিব সো প্লে ষ্ট'ৰ আহিবা প্লে ষ্ট'ৰ আহি পেলাই যোনটো PM কিষাণ বুলি সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছত যোনটো PM কিষাণ GOL গোল বুলি আহিব হেতু ইনষ্টল কৰি লবা যেহেতু মইটো ইনষ্টল কৰা হৈ আছে এটা এটো এপ ইনষ্টল কৰিব লাগিব আৰু এটা হৈছে তোমালোকৰ আধাৰ যোনটো আধাৰ ফেচ RD বুলি সাৰ্চ কৰিবা এটো আহিছা কিছুমানে ইনষ্টল থাকিব অলৰেডি যোনবিলাক এটা কাম কৰিছা সো আধাৰ ফেচ RD টো তুমি ইনষ্টল কৰি লবা যদি কি বল ইনষ্টল কৰা আপডেট আছে সো আপডেটটো কৰি লবা তাৰপিছত তোমালোকে কি কৰিব লাগিব মই দেখাই দিছো চাই লোৱা তাৰপিছত তোমালোকে যোনটো PM কিষাণৰ যোনটো গোল এপটো ইনষ্টল কৰিবা তাৰপিছত নেক্সট অপচনত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহিব সো তোমালোকে ইয়াত যোনটো এপাৰ প্ৰবলেম আছে সো এক্সিট বা কেনসেল কৰি দিবা তাৰপিছত তোমালোকে যোনটো লগইন অপচনটো হয় লগইন অপচনত ক্লিক কৰিবা ক্লিক কৰি যোনটো সিলেক্ট অপচনত গৈ যোনটো বেনিফিচিয়াৰী হয় বেনিফিচিয়াৰীটো তোমালোকে সিলেক্ট কৰিবা তাৰপিছত তোমালোকে ইয়াত দিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ৰেজিষ্ট্ৰেচন ID দিলে ইয়াত সাপোৰ্ট নকৰে তোমালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দি দিবা মানে আপোনালোকে দিবা ক্লিক কৰি যোনটো আই বাটনটো হয় আই বাটনটো ক্লিক কৰিব লাগিব সো মই আই বাটনটো ক্লিক কৰি দিও তাৰপিছত যোনটো স্ক্যান ফেচ হয় তোমালোকৰ ফেচটো স্ক্যান কৰি দিব লাগিব অমান ওয়েট কৰা যোনটো এট যেহেতু স্টেপটো যেহেতু অলপ ওয়েট কৰিব লাগিব তাৰপিছত ঠিক এনেদৰে আহি যাব যোনটো স্ক্যান কৰা তাৰপিছত যোনটো চকু ট্ৰিপ হয় ফেচটো দি দিব এন্টাৰ এমপিন ডিজিট আহিব সো এমপিন ডিজিট ক্লিক কৰিবা জেনাৰেট সাকসেসফুলি বুলি আহি যাব ওকে কৰিবা তাৰপিছত লোডিং কৰিবা ডাস্টবিন আপডেট মোবাইল নম্বৰ আহিব ডাস্টাৰবোৰ্ডত ক্লিক কৰিবা ডাস্টাৰবোৰ্ডত ক্লিক কৰি তোমালোকে এনেদৰে দেখা পাব তোমালোকে শো কৰিব কোনটো ৰেজিষ্ট্ৰেচন নম্বৰ হয় কিবা কিবি লাইন ৰেকৰ্ড যেটো ইয়েস আছে আধাৰ সিডিং যেটো বেংক একাউণ্ট ইয়েস আছে EKYC ইয়েস আছে এছো অৰ্ডাৰ বেনিফিচিয়াৰী ষ্টেটাস চাব পাৰিবা নহলে EKYC অৰ্ডাৰ বেনিফিচিয়াৰী চাব পাৰিবা বেনিফিচিয়াৰী ষ্টেটাসটো সিলেক্ট কৰিবা বা EKYC ক্লিক কৰিবা যদি হয় সিলেক্ট কৰি চাব পাৰিবা আধাৰ কাৰ্ডৰ নম্বৰ দিবলৈ চেক কৰিব পাৰিবা বেনিফিচিয়াৰী নেম প্ৰমোট না যাৰ নাম হয় তেনেকৈ আহি যাব মোবাইল নম্বৰ টেষ্ট ষ্টেটাস যোনটো আহিছে দেখা পাইছা লাইন ৰেকৰ্ড সেডিং ষ্টেটাস ইয়েস আহিছে আধাৰ সেডিং একাউণ্ট ইয়েস আহিছে EKYC ইয়েস স্টাৰ্ট EKYC ক্লিক কৰি দিবা যোনটো MPN নম্বৰটো হয় দি দিবা সাবমিটত ক্লিক কৰিবা তাৰপিছত এড ক্লিক কৰিবা যোনটো স্ক্যান ফেচত ক্লিক কৰিবা তাৰপিছত লোডিং হ'ব আৰু আহিব ইনফো প্ৰম্পট that your KYC has been complete successfully will আহিব if a status is not visible to this app this status will be update to system with 24 hours the PM কিষাণ ID so এই ID টো তোমালোকৰ যোনটো আপোনালোকৰ যোনটো হেই হয় so আপডেট হৈ যাব অটোমেটিক যেহেতু ইয়াত আহিছে EKYC has been successfully বুলি আহি যাব তাৰপিছত যেহেতু EKYC ইয়াত কমপ্লিট হৈ গ'ল ঠিক আছে ইয়াত তোমাৰ বেনিফিচিয়াৰী ষ্টেটাস চাব পাৰে মানে ফাৰ্স্ট পেমেণ্ট হৈছে ডিটেইলছ কৰি পেলাই ফাৰ্স্ট পেমেণ্ট লোক কেতিয়া সোমাইছিলে আৰু কোনখন একাউণ্টত সোমাইছিলে চাব পাৰিব ঠিক আছে বাকি যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট আৰু এই ভিডিওটোৰ পৰা আপোনালোকে যদি কৰিব পাৰিছে সো কৰিব পাৰিছো বুলি কমেন্টত কৰিব নাপাহৰিব আৰু যোনবিলাকে বটলে EKYC কৰা নাই যেহেতু লাষ্ট ডেট হল 30 জুন সো এতিয়া যদি কৰা নাই চাই লোৱা এপটো ইনষ্টল কৰি পেলাই এপ্লাই কৰি লোৱা থ্যাংক ইউ ফৰ ওয়াচিং